PM কিষাণৰ ভুৱা হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। ঘূৰাব লাগিব 18টা কৃষ্টিৰ ধন। বিপদত পৰিব পাৰে ভুৱা হিতাধিকাৰীসকল। কৃষি বিভাগৰ বৃহৎ তালিকা প্ৰস্তুত। কৃষক সন্মান নিধিৰ ধন আত্মসাৎ কৰা ভুৱা হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এই সময়ৰ ডাঙৰ খবৰ। যদিহে আপুনি ভুৱা কৃষকৰ তালিকাত অন্তৰ্ভুক্ত হয় তেন্তে পূৰ্বৰ 18টা কৃষ্টিৰ ধন পৰিশোধ কৰিব লাগিব। ভুৱাভাৱে কৃষক সন্মান নিধিৰ ধন আত্মসাৎ কৰা প্ৰতিজন ভুৱা কৃষক এতিয়া পৰিব পাৰে বিপদত। জিলাই জিলাই ভুৱা কৃষকৰ তালিকা প্ৰস্তুত। তদন্তৰ আওতালৈ কৃষি বিষয়া। ইতিমধ্যে 98 জন ADOৰ বিৰুদ্ধে তদন্ত ঘোষণা। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী? বৰপেটাত 2,03,839 জন, নগাঁৱত 1,16,068 জন, ধুবুৰীত 38,318 জন, কামৰূপত 63,113 জন, বাক্সাত 30,671 জন, নলবাৰীত 26,897 জন, পশ্চিম কাৰ্বি আংলঙত 25,799 জন, লখিমপুৰত 46,410 জন। ইফালে ফেব্ৰুৱাৰী মাহতে 19 নং কৃষ্টিৰ ধন লাভ কৰাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।